সকলোকে নমস্কাৰ মই প্ৰিয়াঙ্কুল চৌধুৰী আৰু আজিৰ এই বিশেষ ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ মই মাইক্ৰফোন ইউজ কৰা নাই তথাপিও মোৰ ভইচটো তোমালোকে ক্লিয়াৰ পাই আছানে কমেণ্টত জনাবা ঠিক আছে আজিৰ এই ভিডিঅ'টো মন দিবা যিসকলৰ পঢ়াৰ ইচ্ছা আছে গুৱাহাটী ইউনিভাৰ্চিটিত সিট লোৱাৰ ইচ্ছা আছে তোমালোকক কিছুমান ইনফৰমেশ্যন দিম আজিৰ এই ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট বুলি কৈছোঁ খুবেই ইম্পৰ্টেণ্ট এই ভিডিঅ'টো মই বাহিৰত বনাইছোঁ ঘৰৰ বাহিৰত আছোঁ মই মনত পৰিল ভিডিঅ'টো বনাই দিলোঁ ঠিক আছে মন দি শুনিবা বুজিবা কথাবোৰ ঠিক আছে এটা কথাও তোমালোকে বৰিং পাব নোৱাৰা মোৰ পৰা বৰিং পাব নোৱাৰা ভালদৰে শুনিবা যে মানুহবিলাক আছে মানুহবিলাকে ক'ব পঢ়িবি ঠিক আছে পঢ়িবি ভালদৰে পঢ়িবি হা কিন্তু কি পঢ়িব লাগে সেইটো দেখাই নিদিয়ে এতিয়া মই কৈছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিৰ মানে কি হয় যিবিলাক এণ্ট্ৰেন্স পৰীক্ষা পাতে তাত ঠিক তেনেকুৱা চিলেবাছ বুলি বিশেষ একো নাই আমিও দিছিলোঁ এণ্ট্ৰেন্স চিলেবাছ বুলি বিশেষ একো নাই জাষ্ট ফাৰ্ষ্ট চেম টু ছিক্স চেম আমি চাব লাগিব তোমালোকৰ CBCS নহয় জানো CBCS কোনোবা 18 বেটছৰ আছে নেকি কাৰোবাৰ যদি গেপ আছে গেপ চাৰ্টিফিকেট লাগিব অনলাইনত যদি বিচাৰে আপলোড কৰিব লাগিব অনলাইনতে আৰু যদি অফলাইন বিচাৰে তেতিয়া জমা দিলে হ'ল সেইবিলাক একদম ইজি প্ৰচেছ তোমালোকে চিট পোৱাৰ পিছত সেইবিলাক বাৰু ইউনিভাৰ্চিটিত সোমোৱাৰ লগে লগে হেল্প ডেস্কৰ ল'ৰা ছোৱালী আছে এইবিলাকে তোমালোকক বুজাই দিব ধুনীয়াকৈ ক'ত হোষ্টেল ল'ব লাগে কি চব পাই যাবা এভৰিথিং সেইবিলাক টেনশ্যন ল'বলগীয়া একো নাই আগতে পাই লোৱা মানে চিটটো আগতে লিষ্টত আহি লোৱা ৰেংক লিষ্টত ঠিক আছে এডমিশ্যনৰ সময়ত যোৱা চাই লোৱা বস্তুবিলাক অ'কে গতিকে এতিয়া মানে কথাটো হৈছে কি এতিয়া আমি কি পঢ়িব লাগিব তাৰ ওপৰত মই অলৰেডি ভিডিঅ' দিয়ে থৈছোঁ জিঅ'গ্ৰাফিৰ ওপৰত দিছোঁ আছামিছৰ ওপৰত দিছোঁ যে মই যিবিলাক বস্তু দিছোঁ ভিডিঅ'ত যিবিলাক বস্তু শিকাইছোঁ সেইবিলাকে যে আহিব পৰীক্ষাত মই গেৰাণ্টি দিব নোৱাৰোঁ যে সেইবিলাকে আহিব পৰীক্ষাত সেইটো মই নকওঁ আহিব পাৰে নাহিব পাৰে জাষ্ট তোমালোকক কি দিছোঁ এটা আহাৰি দিছোঁ থুলমূল এটা আভাস দিছোঁ মই কি কৈছোঁ বুজি পাইছানে তোমালোকে যে তোমালোকক এটা আহাৰি দেখাই দিছোঁ এনেকুৱা ধৰণৰ বস্তুবিলাক চাবা এনেকুৱা ধৰণৰ ৰিলেটেড বস্তুবিলাক আহে এনেকুৱা ধৰণৰ থিয়ৰিবিলাক চাবা এতিয়া কি পঢ়িম আমি এডুকেশ্যনৰ কাৰণে কি পঢ়িম পলিটিকেল ছায়েন্সৰ কাৰণে কি পঢ়িম যে তোমালোকে থিয়ৰিবিলাক চাব লাগিব মেইন থিয়ৰিবিলাক চাব লাগিব মুখ্য বস্তুবিলাক চাব লাগিব কোনে কি মতামত আগবঢ়াইছে কোনে কি আগবঢ়াইছে যুক্তি আগবঢ়াইছে উক্তি আগবঢ়াইছে সেইবিলাক বস্তুহে চাব লাগিব তোমালোকে MCQ বেছি যাব হা আৰু নিগেটিভ মাৰ্ক আছেনে নাই সেইটো গম পোৱা নাই বাৰু মই জনাই দিম বাৰু নিগেটিভ মাৰ্ক আছিল কিন্তু আমাৰ সময়ত আছিল এবাৰ নাছিল থাকে নিগেটিভ মাৰ্ক থাকে বা থাকক বা নাথাকক কিন্তু আমি ভালদৰে পঢ়িব লাগিব প্ৰিপাৰেশ্যন কৰিব লাগিব পলিটিকেল ছায়েন্সত কি বস্তু আছে তোমালোকৰ ফাৰ্ষ্ট চেম টু ছিক্স চেমৰ মেইন থিয়ৰিবিলাক মেইন পইণ্টবিলাক ভালকৈ পঢ়িব লাগিব মই কওঁনে বাৰে এটা কথাই কওঁ মই সকলোকে যে সেই বিষয়টোৰ ওপৰত আমি পূৰ্বৰে পৰা অলপ কিছু অভিজ্ঞ হ'ব লাগে বুজি পাইছা এডুকেশ্যনতে হওক বা পলিটিকেল ছায়েন্সতে হওক আমি পূৰ্বৰে পৰা অভিজ্ঞ হ'ব লাগে বিষয়টোত কিছুমান মই এনেকুৱা ল'ৰা ছোৱালী পাইছোঁ যে এডুকেশ্যন ডিপাৰ্টমেণ্টতে হওক বা বেলেগতে হওক মানে তপৰাই উত্তৰ দিব পাৰে কিবা এটা সুধিলে এইটো এডুকেশ্যন এনেই অমুক আছিল মানে জানেই আৰু এতিয়া আমি আকৌ ষ্টাৰ্ট কৰিব লগা হৈছে কিবা কিবি কিতাপ পঢ়িব লগা হৈছে এডুকেশ্যনৰ তোমালোকে BEdৰ যিবিলাক কিতাপ আছে BEdৰ এডুকেশ্যনৰ ওপৰত ইংলিছতে আহিব দেই কুৱেশ্যনবিলাক মনত ৰাখিবা BEdৰ কিতাপবিলাক অলপ এডুকেশ্যনৰ কাৰণে চাব পাৰা হা আৰু বাকী অসমীয়া কিন্তু ইমান সহজ নহয় যিমান সহজ বুলি তোমালোকে ভাবি আছা অসমীয়াত তাৰমানে তোমালোকে অসমীয়াৰ বহুত বস্তু চাব লাগে অসমীয়াত তাৰমানে বহুতে জানে বস্তুবিলাক কিন্তু জানিও মানে পৰীক্ষাত মানে আকৌ ৰিজাল্টটো 30 পাব 20 পাব মানে বেয়া হৈ যায় পৰীক্ষা ইমান অসমীয়াত লিখি থাকে ষ্টেটাছ লিখে ফেচবুকত লিখে তাৰপিছতো এনেকুৱা ছাত্ৰ ছাত্ৰী মই দেখিছোঁ অসমীয়াত মানে এণ্ট্ৰেন্স বেয়া কৰে ঠিকে অসমীয়াৰ এণ্ট্ৰেন্সৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছোঁ তোমালোকে ভিডিঅ'টো চাব পাৰিবা আৰু অসমীয়াৰ ওপৰত বিশেষকৈ কি আহিব অসমীয়া বিষয়টোৰ এণ্ট্ৰেন্সত খুব বেছি আমি কি চাব লাগিব সেইবিলাক কথা মই এই ভিডিঅ'টোত অলপমান কৈ দিছোঁ অসমীয়া ডিপাৰ্টমেণ্টৰ কাৰণে তোমালোকে চাব লাগিব মই 1 মিনিট মই লিষ্টখন মই অলৰেডি যিটো আগৰ ভিডিঅ' আছিল সেই আগৰ ভিডিঅ'টোত মই অলৰেডি কমেণ্ট বক্সত দিয়ে দিছোঁ মানে আগতেও এটা ভিডিঅ' আপলোড হৈছে আগৰ এণ্ট্ৰেন্সত যোৱাবাৰৰ এণ্ট্ৰেন্সত তোমালোকে এইবিলাক চাব লাগিব ভাষা বিজ্ঞানৰ উপক্ৰমণিকা ভাষা বিজ্ঞান সাহিত্য উপক্ৰমণিকা সাহিত্য বিদ্যা পৰিক্ৰমা তুলনামূলক ভাৰতীয় সাহিত্য অসমৰ সংস্কৃতি অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত বুলি এখন কিতাপো আছে সেইখন ফ'ল' কৰিব পাৰা সেইবিলাক বস্তু চাব লাগিব অসমীয়া সাহিত্যৰ ৰূপৰেখা অসমীয়া সাহিত্যৰ দৃষ্টিপাত অসমীয়া ভাষাৰ ইতিহাস বিশ্বলিপিৰ ভূমিকা অসমীয়া ছন্দ শিল্পৰ ভূমিকা এইবিলাক চিলেবাছ অনুসৰি কিতাপ পঢ়িবা
তোমালোকৰ ভাল হ'ব এইবিলাক বস্তু চাব লাগিব ঠিক আছে গতিকে লিখিত পৰীক্ষা নহয় MCQ বেচিছৰ পৰীক্ষা হ'ব গতিকে সোশিয়োলজিৰ ক্ষেত্ৰত সোশিয়াল ইস্যুজবিলাকৰ ওপৰত চাব লাগিব সোশিয়াল থিওৰি থিংকাৰবিলাকে কি কৈছে কি মতাদৰ্শ আগবঢ়াইছে সেইবিলাক বস্তু চাব লাগিব বুজি পাইছেনে প্ৰায় মেইন ডিপাৰ্টমেণ্টখিনিৰ ওপৰত মই অলৰেডি থুলমূল আভাস দি থৈছোঁ সেইবিলাক তোমালোকক পঢ়োৱা নাই জাষ্ট এটা আহৰি দেখাই দিছোঁ বাৰে বাৰে কৈছোঁ যে আহৰি দেখাই দিছোঁ অসমীয়াতে বুজাই দিছোঁ ঠিক আছে বুজি পালে ইয়ালৈকে গতিকে ইমান বুজাব লগা আজিৰ যুগৰ ষ্টুডেণ্টক ইমান বুজাবলগীয়া হ'লে কেনেকৈ হ'ব হা গতিকে তথাপিও বুজাই দিছোঁ এতিয়া চোৱা তোমালোকৰ এণ্ট্ৰেঞ্চ কোনদিনা হ'ব গম পাইছা 15, 16 আৰু 17 তাৰিখে তোমালোকৰ যিখন ৰেংক লিষ্ট মানে ওলাব সেইখন 29 জুলাইত ওলাব 29 জুলাইত ঠিক আছে ডেট অফ এডমিশ্যন টু ট্ৰেডিশ্যনেল প্ৰগ্ৰেমছ যিবিলাক ট্ৰেডিশ্যনেল ছাবজেক্ট আছে এডুকেশ্যন পলিটিকেল ছায়েন্স আছামিজ সেইবিলাকৰ তোমালোকৰ এডমিশ্যন হ'ব 3 তাৰিখে ইণ্টাৰডিচিপ্লিনাৰী ছাবজেক্টবিলাকৰ যেনেকৈ মাছ কমিউনিকেশ্যন আছে ওমেন ষ্টাডিজ সেইবিলাক ছাবজেক্টৰ বাৰু 4 তাৰিখে হ'ব ডেট অফ ক্লাছেছ ক্লাছেছ কোনদিনাৰ পৰা আছিল 7 তাৰিখৰ পৰা আছিল আগষ্টৰ 7 তাৰিখৰ পৰা হ'ব ওকে এতিয়া তোমালোকে 5 জুনৰ দিনা তোমালোকে বিশ্ব পৰিৱেশ দিৱস সেইদিনা গধূলি তোমালোকে এপ্লাইটো কৰি ল'ব এখন অভিজ্ঞ অনলাইন দোকানত গৈ ঠিক আছে আৰু যদি কিবা অসুবিধা পোৱা আগৰ যিটো ভিডিঅ' আছে মোৰ এণ্ট্ৰেঞ্চৰ ওপৰত 2023ৰ যিটো আগতে ইয়াৰ আগত আপলোড কৰিছোঁ সেই ভিডিঅ'টোৰ কমেণ্ট বক্সত তোমালোকে এটা হোৱাটছআপ গ্ৰুপৰ লিংক দি দিছোঁ মই তাতে তোমালোকে সুধিব পাৰিবা কুৱেশ্যনবিলাক ঠিক আছে এতিয়া চোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে 70% আসন সংৰক্ষিত থাকিব ৰিজাৰ্ভেশ্যন অন্যান্য বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে 30% আসন সংৰক্ষিত থাকিব গতিকে আমি এতিয়া পঢ়িব লাগে এইকেইদিনে সময় আছে এইকেইদিন সময়ৰ ভিতৰত আমি ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগে আমি চিট ল'ব লাগে ঠিক আছে বাকী হোষ্টেলৰ ওপৰতো এটা ভিডিঅ' আছে হোষ্টেলৰ ওপৰত ভিডিঅ'টো তোমালোকে তলফালে চালে গম পাবা মোৰ ভিডিঅ'ছৰ তলত সেইখিনি বস্তু বুজিয়ে পাব হোষ্টেল কেনেকৈ ল'ব লাগে কেনেকৈ আমি হোষ্টেল পাম এভৰিথিং মই দেখাই দিছোঁ আৰু মোৰ অভিজ্ঞতাও শ্বেয়াৰ কৰিছোঁ তাত গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়া হোষ্টেলত থকা মোৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছোঁ গতিকে টেনশ্যন লেনেকা নাহি টেনশ্যন তেনেকৈ আহে আৰু কিবা ৰৈ গ'ল নেকি ক'বলৈ গেপ চাৰ্টিফিকেট 2 ইয়াৰ্ছ হ'লে লাগিব আৰু অনলাইনত যদি আপলোড কৰিব দিলে অনলাইনত আপলোড কৰিব যদি অনলাইনত নিদিয়ে আপলোড কৰিব অফলাইনত আপলোড কৰিব লাগিব ঠিক আছে অনলাইনটো তোমালোকে কৰিব পাৰিবা দোকানত গৈ আৰু যিসকলৰ মাৰ্কশ্বিট বৰ্তমানলৈকে আহি পোৱা নাই মাৰ্কশ্বিট আপলোড কৰাৰ অপশ্যন আছে তাতে যে আহি পোৱা নাই বুলি তাতে টিক এটা অপশ্যন আহিব যে মাৰ্কশ্বিটটো আমি আপলোড কৰিব নোৱাৰিম বৰ্তমান সময়ত সেইটো টিক মাৰ্ক দিব লাগিব স্কিপ কৰি যাব পাৰিবা ঠিক আছে অনলাইনত দেখাই পাবা তোমালোকে আৰু যেতিয়া তোমালোকক মাৰ্কশ্বিটবিলাক দিব সকলো কলেজে যাব মাৰ্কশ্বিটবিলাক তোমালোকৰ গ্ৰেডশ্বিটবিলাক তেতিয়া তোমালোকে ডিপাৰ্টমেণ্টত জমা দিব লাগিব ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৈ দিব যে তোমালোকে ছাবমিট কৰা পৰীক্ষা আহিলে পৰীক্ষাৰ আগত কৈ দিয়ে সেইটো কথা মই গম পাইছোঁ পৰীক্ষাৰ আগত ক'ব যে যিসকলৰ বেক এৰিয়াৰ আছিল সেইবিলাকৰ মাৰ্কশ্বিটবিলাক আহিছেনে ক্লিয়াৰ হৈছে যদি জমা কৰা ডিপাৰ্টমেণ্টত জমা কৰিব লাগিব ডকুমেণ্টছ ভেৰিফিকেশ্যন এডমিশ্যনৰ দিনাই হ'ব চাব ডকুমেণ্টছবিলাক সেইখিনিয়ে বস্তু আৰু তাতে যিবিলাক ষ্টুডেণ্ট দেখা পাবা তোমালোকে লগ পাবা বহুতে সহায় কৰিব তোমালোকক বহুত ভাল গুৱাহাটী ইউনিভাৰ্চিটিৰ যিবিলাক ষ্টুডেণ্টছ আছে সকলোৱে তোমালোকক ছাপোৰ্ট কৰিব সহায় কৰিব আগতে তোমালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰা ঠিক আছে ভাগৰ লাগি গ'ল মোৰ মাতটো সৰু হৈ আহিছে ঠিক আছে ধন্যবাদ জয় অসম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো যদি মন যায় আৰু আপোনালোকে প্ৰিয়াংকা চৌধুৰীৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক জনাবলৈ নাপাহৰিব লগতে আপোনালোকৰ যদি কিবা সমস্যা আছে তেতিয়াহ'লে আমাক জনাবলৈ সংকোচ নকৰিব আমি পৰৱৰ্তী সময়ত আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ নিশ্চয় চেষ্টা কৰিম